আৰু কিবা মানুহ দুনুৱে নাই অইনদিনা ইমান মানুহ ভিৰ থাকে নহয় চেণ্ডেল থবই জেগা নাপাওঁ আজি আৰু এজনো মানুহ নাই পুৰোহিত বা আছেনে নাই দেখাও নাই ইয়াৰ পৰা অলপমান আগুৱাই গৈ চাওঁ কৰি আছে তাৰ পৰা এখন লৈ আহোঁ চেণ্ডেলযোৰ তাতে থৈ দিমগৈ নহ'লে চুৰটোৰ হ'বলৈ ভয়ে লাগে চেণ্ডেল বৰ কম চুৰ নহয় এই নতুন চেণ্ডেল লিখিলে চুৰবোৰে চেণ্ডেলে চুৰ কৰে আগতে মন্দিৰলৈ পূজা কৰিব আহে নাই চেণ্ডেল চুৰ কৰিবহে আহে গমেই নাপাওঁ এইজনীও বা ক'ত ৰ'ল ইমান লাহে লাহে খোজকাঢ়ি নহয় ইমান লাহে লাহে খোজকাঢ়ি আছে যে এনেকৈ আৰু কোন জলকীয়া আহে বোলা দিলে হ'বনে অলপমান সোনকালে খোজকাঢ়িব নোৱাৰা কেতিয়া আৰু ঘৰ যাবাগে এতিয়া ঘৰ নাপামগে যায় ভাতে খাব নাপাম ইমান লাহে লাহে খোজকাঢ়ে নহয় বাইদেউ মই মানে দেখাই পোৱা নাই কি কৰি আছো ক'ত গৈ আছো চশমাযোৰ পিন্ধি লৈছো যে পাগলীৰ দৰে এইযোৰ কি পিন্ধি লৈছে মানুহে দেখিলে কেনেকুৱা হাঁহিব মোক চশমাযোৰ খোল এনেকুৱা চশমা পিন্ধি আমাৰ ইয়াত আহে দেই আয়ো মন্দিৰলৈ আহিছে বোলে সেয়াই চশমাযোৰ পিন্ধি আহিছে চকু টুকু একেবাৰে কণা মানা মানুহ দৌৰিছে মেকটি পৰি বেয়া হ'ব বুলিহে চশমাযোৰ পিন্ধি লৈছো নহ'লে আৰু পিন্ধো নেকি ইমান দূৰ দেখা নাই আপুনি চশমাযোৰ নিপিন্ধিলে সেই পোকবোৰ সোমাই যাব চকুতে চকুটো নষ্ট হ'লে কোনে দিব আপুনি কিনি দিব নেকি চকু নষ্ট হ'লে নে আপোনাৰ এটা দিব কিন্তু এইবিলাক নামানো দেই মোক আপোনাৰ এটা চকু লাগিবই লাগিব নহ'লে মই এতিয়াই গৈ থানাত এজাহাৰ লিখি দিম আপুনি চকুটো মোৰ নষ্ট কৰিব ওলাইছে বুলি তুমি তাৰমানে মোক ইয়াত আনি পেলাই মানে ফুচলা সেয়া ফচাব খুজিছা মই কিন্তু সেইবিলাক নামানো দেই মই আৰু থানাত সেইবিলাক বহুত ডাঙৰ মানুহ চিনাকি আছে তোমাক এতিয়া চিধাই নি সেয়া আমাৰ মানুহটোৰ লগত পলাই অহা বুলি চিধাই জেলত ভৰাই থৈ দিম তেতিয়া গম পাবাগে আপোনাক আৰু মই ফচাব পাৰোঁনে বলক বাইদেউ চেণ্ডেল খোলো আমি সেয়া নিৰ্মালে অলপমান লওঁ পূজা থাল চাল লওঁ পেটিয়ে ভয় খাই পেলাই মোৰ আগতহে দৌৰিছে কেনেকুৱা পাইছ তোক এনেকুৱাই ভয় খুৱাই খুৱাই মোৰ তলত ৰাখিব লাগিব নহ'লে তই কথা নুশুনা বাইদেউ মোৰ সেইপিনে যাবলৈ বহুত লাজ লাগিছে এই ল'ৰা খপা মতা মানুহ খপা ইমান আছে মোক দেখিলে জোকাব মই নাযাওঁ আপুনিয়ে যাওকগে বাইদেউ সেই থাল চালবিলাক লৈ আহক মতা খপাকো তোমাৰ সেই লাজ লাগেনে কি কোৱাহে সেইবোৰ কাৰণে লাজ কৰা নে সেই ল'ৰা খপা থাকিলে বেলেগ কথা এনেও তুমি সেই মৰ্দ মানুহবিলাকহে পতা লোৱা তোমাৰ সেই স্বভাৱটো বেয়া নহয় আমাৰ মানুহজনক তেনেকুৱাহে ফুচলা পেলাই সেই বিয়া হৈ ল'লা আহা মোৰ পিছে পিছে এনেকৈ নক'ব দে বাইদেউ এও শুনিলে কথাটো বহুত বেয়া পায় আপুনি তেনেকৈ কৈ থাকে এও বহুত দুখ পায় কথাটো শুনিলে মই তেনেকুৱা তিৰোতা নহয় তোমাৰ কথা বোলা এতিয়া আগুৱাই বোলা মানুহবোৰ তাৰমানে বাহিৰত নাই ভিতৰতহে মানুহবোৰ সোমাই আছে ইয়াতহে প্ৰসাদবিলাক দি আছে যে সেইকাৰণে মানুহবোৰ সোমাই আছে ইমান সুখোৱা নহয় আজিকালি মানুহবোৰ আজি এপোৱামান প্ৰসাদ নোপোৱালৈকে বাহিৰলৈকে নাযাওঁ ইয়াতে সোমাই থাকিম থাকক যি হয় বাহিৰতে থাকক মই সেৱাটো কাঢ়ি লওঁ হে ভগৱান মোক ভাল কৰি দিবা আৰু মই যেন চবতে একেবাৰে পাৰ্গত হৈ যাওঁ আৰু এই আমাৰ এখেতে যেজনী পলুৱাই আনিলে নহয় তাইক কিবা কৈ মাকৰ ঘৰলৈ পঠাই দিয়ক আজি আহিছে মোৰ লগতে ভগৱান হেৰাই গ'লেও কথা নাই ইমান বদমাছ নহয় বুকিয়ে থাকে একেবাৰে মাকৰ ঘৰলৈ পঠাই দিয়ক ভগৱান আজি হেৰাই দিয়ক নহ'লে তাইক যাদু কৰি পেলাই এই নাহোঁতে কিবা কৈ মই সেয়া সেৱা কৰাটো হৈ গ'ল এয়া ভগৱান আহিছোঁ দিয়া কিন্তু আজি এপোৱামান গাখীৰ তাৰমানে এই প্ৰসাদ লৈহে যাম মই তোমাৰ কাৰণে গাখীৰ চাখীৰ কিবা কিবি আনিছিলোঁ তোমাৰ ওপৰতে ঢালি দিলোঁ এতিয়া মই এপোৱা প্ৰসাদ নহ'লে বাহিৰে নোলাওঁ আজি বাই বাই ভগৱান ওম নমঃ শিৱায়